চাওঁচোন কি হ'ল আপুনি মোক দেখি বেক গিয়াৰ লগাই দিলে যে নাই লগোৱা মই দেখা নাই লাগে আপুনি গিয়াৰ চেঞ্জ কৰিছে বিশ্বাস কৰা নাই লগোৱা মই আচ্ছা এইবিলাক বাৰু মই বাদ দিলো হেৰি ডিএছপি ছাৰে ফোন কৰি আছে নহয় তাক মই এতিয়া কি উত্তৰ দিম আপুনি কিবা এটা কওক তেতিয়াহে ময়ো কিবা এটা ক'ব পাৰো কিয় মোৰ বছ নহয় জানো এইবাৰ টেবলেট জেগাত পৰিছে একে অডিঅ' ছেকশ্যনে কাট খাই গ'ল sorry কি sorry মাৰিবলৈ আহিছ হা বেছি কৈছ ৰে তই আহিলে মই আপোনাক ৰ'বলৈ দি গুচি আহিলো তই এনেকে ইংগিত মাৰা নাই মোক আৰে এনেকে ট্ৰেফিকেহে ইংগিত মাৰে ৰ'বলৈ মই কিবা ট্ৰেফিক নেকি নাজান তই কিয় মাৰিলি তেতিয়াহ'লে মই কেতিয়া মাৰিলো আৰে ইংগিত মাৰিছ আৰে অভদ্ৰ নেকি এই আপোনাৰ পৰা বাগৰি গৈছে আৰে আপুনি বাৰে বাৰে কিয় ফোন কৰি আছে মই কৈছিলে নাই মই পাতি চলাবলৈ নাযাওঁ বুলি সি দেখোন এইবাৰো গুৰুত্ব নিদিলে মুকুতা মুকুতা ঐ মুকুতা শৰ্মা দা কি হ'ল মুকুতাক অকমান মাতি দিয়কচোন নাই নহয় কলৈ গ'ল এই কলে গ'ল নাজানো মুঠতে ঘৰত নাই কিয় লাগে মুকুতাৰ লগত কথা এটা আলোচনা কৰিবলৈ আহিছিলো কি কথানো আছিল কিবা এটা মোকেই কওকচোন কি আছিলে ক'ব আপোনাক ক'ব নোৱাৰি ঐ কিয় মোক ক'ব ভিতৰতে পাতোংগে আহক যাওঁচোন আচ্ছা এই তই যে 10 বছৰ আগতে গাঁওখন এৰিলি এতিয়া মানে বিয়া বাৰু পাতিও আজৰি তই গম নাপাৱ নেকি ন বিয়া বুলি শুনিছিলো এই ঘৰটোতো কিনিলি নেকি বাৰু এওঁলোকৰ ঘৰ মই ইয়াতে থাকো মানে ঘৰ যোৱাই এই বৰ ভাল লাগিল দেই কংগ্ৰেচুলেশ্যন থেংকছ আচ্ছা এই ঘৰ যোৱাই অনুভৱটো বাৰু কেনেকুৱা হেৰি কি কৰি আছা তাত সোনকালে আহা তুমি গৈছো ৰাণী আচ্ছা কোননো বাৰু শ্ৰীমতী বাৰু তই এতিয়া গৈ থাক দেই এই ভিতৰত ময়ো যাম তোৰত হয় নেকি আহা বল আচ্ছা তুমি সুস্মিতা নাছিলা জানো হয় আপুনি তৰা দিদি আছিল না মোৰ নামটো মনত আছে হয় কেতিয়া মাতো মই কালিহে গম পাইছো তুমি নতুনকে জইন কৰিছা বুলি আমিতো থানাত ফুৰা নাই হলো আপুনি নতুনকে জইন কৰিছে মইনো ক'ত নতুন আগতে আছিলো নহয় ট্ৰান্সফাৰ হৈ গৈছিলো এতিয়া আকৌ ট্ৰান্সফাৰ খুব পালা আচ্ছা এইসব বাদ দিও বিএসএফ জাম্বুৰ কিতা খবৰ এইজনী দেখোন ডাইৰেক্ট ভিনিয়েকক খবৰ লৈছে অংকটো কি হ'ল তৰা দিদি নাই একো নাই আরে আমি জাম্বুর খবর জিগাইলাম আনা কইয়া বার হই গেল যে তরা দিদি ই মানে আমাৰ গাঁৱৰে নমস্কাৰ বৌ ইমানে মোতকৈ ডাঙৰ কিন্তু একেই গাঁৱৰ যে সেইকাৰণে তই বুলিয়ে মাতো আৰু ইয়াৰ ভনী জোৱাইক আকৌ পুলিচৰ হাবিলদাৰ এই বেহৰবাৰী আউটপোষ্টত কৰে তই বিয়া পতা নাই নেকি নাই পাতিম আৰু তুমি কথাই পাতি থাকিবানে এওঁক চাহ একাপ দিবা
গৈছো তুমি মহাচোন দেই কি হ'ল কি ঐ গাত লৰাই দিছো একদম তেৰি কি কৰিছো আকৌ গাড়ী ছিঙিবি নেকি আপুনিতো চাইকেল লৈ আহে আহো চকাকেইটা যে ঘূৰে চকাটো ঘূৰিবই লগে লগে যে ভৰিকেইটাও মাৰি আহে ঘূৰি মাৰিলেহে চকা ঘূৰিব আপোনাক কি লাগে ৰাকেশ দা কেনেকুৱা লাগে ঐ পুৱা একে চিনেমা হিৰো হিৰো লাগিছে চিনেমা নে চিৰিয়েলৰ চিনেমা চিৰিয়েলহে মানুহে বেছি চাই চিনেমা চিৰিয়েল হ'ব চিৰিয়েলহে মানুহে বেছি চাই নিজৰ তেতিয়াহ'লে চিৰিয়েলৰ হিৰো হিৰো লাগিছে সঁচানে একদম সঁচা মোৰ তেনেকুৱা লাগে নহয় জানা নাই মই মানে যেতিয়া আহি থাকো এক মিনিট এই নাম্বাৰটো ৰাতিপুৱা পৰা মোক খাই মাৰিছে নিজৰ বুলি ধৰক আকৌ ধৰ জানো ধৰক হেল্ল' দাদা এক মিনিট ৰ'বচোন ৰ'ব ৰ'ব এইবোৰ কথা মানে য'ত ত'ত পাতিবও নোৱাৰি নহয় বাকীখিনি শুনকচোন না এইটো নাম্বাৰ মোক জ্বলাই আছে ৰাতিপুৱাৰ পৰা দাদা শুনকচোন মই মানে ভালকে শুনা নাই হেল্ল' এতিয়া শুনিছো কওক আপোনাক মই কৈ আছো নে নাই আপুনি কাক পইচা দিছিলে আপুনিহে জানিব পাতি চলাবলৈ পাতি চলোৱা পইচা আপুনি মোৰ নামত কাক পইচা দিছিলে সেইটো নকয় কিন্তু তই কাৰ নাম সুধি আছ তই কিহৰ কাৰণে ডিছকাছ কৰি আছ তোক নাজানিছো বুলি কৈছে নে নকৈছ কাট ভাল কৰিছো চিটটো কি হ'ল চিটটো হাততে আছে তেৰি এনে চাহভাত তয়ে বনাও নে বৌ বনাই বৌয়ে বনাই ন চাহটো তই কৰিলি যে মাজে মাজে মন গ'লে ময়ে কৰো আৰু ন ভাল এই মাজে সময়ে এনেকুৱাকে বৌক সহায় কৰি থাকিব লাগে বাৰু তোৰ এই ঘৰ জয় হোৱাৰ অনুভৱটো কেনেকুৱা বাৰু ভাল বৰ ভাল হেৰা মই কিন্তু এঘণ্টামানৰ পিছত ওলাই যাম ঘৰটো বাহিৰ হৈয়ে আছে ঠিক আছে বাৰু এই বৌ আপুনি মানে কৰবাত যাব অকমান ওলাই যাম কেইটা এই সুস্মিতাজনীয়ে বাৰে বাৰে BSF খবৰ লৈ থাকে অংকটো কি বাৰু এনেই লয় চাগে আৰু কিয় এইখন নহয় দেখোন এই বাৰে প্ৰতি BSF খবৰ লৈ থাকিলে মই ভাল নাপাওঁ চিন্তা কৰিব নালাগে দে BSF তোৰ নিচিনা বৰ্ডাৰ এটা পাৰ হৈ বেলেগ দেশত নুগুলিয়াইগে কিনো খালি ফায়াৰিঙৰ কথা কৈ থাকে হে ঠাকুৰ বাবা হে ফায়াৰিং কৰিছে কিয় তাইৰ গিৰিয়েক BSF নহয় গুলিয়াগুলি লাগি থকা নাই জানো তাৰ মাজতো যে আকৌ সি সংসাৰখন আগবঢ়াইছে তিনিজনী ছোৱালী না BSF গুলি ফুটাইছে বৰ্ডাৰত বাচ্চা হৈছে ইনো না আমি কেছটো বুজি পোৱা নাই তৰা মাইক সুধি লবি তৰা মাইক BSF গুলি ফুটাইছে ইনো বাচ্চা হৈছে ইনো গুলি ফুটাইলে কিলা বাচ্চা হইব আচ্ছা তৰা দিদি আপনাকে এটা কথা জিগাও ৰাতিপুৱা ফোন কৰা নাম্বাৰটো আকৌ আহিল নহয় কাটি দিয়ক ৰহ ভালকে এষাৰ কম কাটি দিয়ক দাদা আপুনি মোক বাৰে বাৰে ফোন কৰি কিয় ডিষ্টাৰ্ব দি আছে মই আপোনালোকৰ ঘৰলৈ কেতিয়া পাতি চলাবলৈ যাম বুলি কৈছিলো নিজৰ বুলি কেলে আপুনি ডিষ্টাৰ্ব দি থাকে বাৰে কিয় ফোন কৰি আছো তোক নাজানিছো বুলি কৈছে নে নকৈছে ফোনটো কাটি দিলে হয় দেখোন ডেইলি ৰুম তই ঝাৰু মাৰে নে বৌৱেও মাৰে নাই এওঁৰ লৰালৰি থাকিলে কেতিয়াবা ময়ে কৰো মানে নৰ্মেলি বৌৱে মাৰে ন হেৰি মানে ঘৰ জয় থাকিলে মানে বিশেষ একোতো প্ৰব্লেম নহয় ন নাই একো প্ৰব্লেম নাই কিন্তু তই কিয় সুধি আছ হেৰা মই আজি ঠাণ্ডা পানীয়ে গা ধুব লাগিব নেকি নাই নালাগে তই 2 মিনিট বচোন মই এতিয়া আহি আছো
হেৰি বৌ আপুনি মানে ডেইলি গৰম পানীৰে গা ধুৱে হয় ভাল 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 তুমি ৰোৱা শৰ্মাদা হয়। বেয়া নেপাব ইম্পৰ্টেণ্ট ফোন এটা আহিলে নাই নাপাওঁ দাদাৰ লগতনো কি কথা আছিলে আপোনাৰ মানে ঘৰ যোৱাই ন কথাটো কিনো গোটাই কথাটো ডিটেইলছত নকলে বৌ মোলে বাৰু ঘৰ যোৱাৰ প্ৰস্তাৱ এটা আহিছিলে অ শৰ্মাদা মই আপোনাক ভালৰ কাৰণে কৈছো এই দাদাৰ পাল্লাত পৰি পেলাই মান সন্মান যোৱাব নালাগে হয় নেকি আহিছিলো ভালকে কওকচোন কথা কলে জিভাখন ওলাই যায় চাহৰ দোকান আছে এক মিনিট দাদা ধৈৰ্য ধৰক মানুহ ওলাই গ'ল পইচা ভালে আছে আছো দে তই কিয় তাত সোমালি এই কি হ'ল এই অৱশ্যনো এইফালে এই হাতখন লৈ যাকচোন কি হ'ল মোক কচোন এই আহি পায়ে যাব চাহ কোন হাতখন কিয় দেখা আছে ক'ত গলি এই অভদ্ৰটোৰ কথা কৈছো ক'ত গলি দেহাৰ বাৰীতো বহুত অভদ্ৰ আছে কাৰ কথা কৈছো এই কেতুমণি কলা ল'ৰাটোৰ কথা কৈছো নিজৰ বুলি ইটো গডৰেজৰ চেপত নাই নাই ন ৰ'ব মই বিচাৰিছো বেয়া নেপাবি দে এওঁক একেবাৰে বাহিৰত থৈ আহো মানে কলৈ যাব এওঁলোকৰ লেডিজ ক্লাবৰ এখন মিটিং আছে কথাটো তই বাৰু খোলা বুলি কৈ কচোন মোক ঘৰ যোৱাই থাকিলে বাৰু কিবা প্ৰব্লেম আছে নেকি নাই কি প্ৰব্লেম হ'ব তই যিবিলাক কাম কৰি আছ সেইবিলাক ৰেগুলাৰ হয় নেকি নচলে কিন্তু তই কিয় কৰি আছ নহয় মানে মোলৈকেও ঘৰ যোৱাই প্ৰস্তাৱ নাই কি প্ৰব্লেম হ'ব তই যিবিলাক কাম কৰি আছ সেইবিলাক ৰেগুলাৰ হয় নেকি নচলে কিন্তু তই কিয় কৰি আছ নহয় মানে মোলৈকেও ঘৰ যোৱাই প্ৰস্তাৱ হয় নেকি একচেপ্ট কৰ আৰু হৈ যা ঘৰ যোৱাই হেণ্ডশেক দে ওলা বুলি কৈছো ন লিখি আছো দেখিছনে নাই কি হুলস্থুলকে আছে ওলা বুলি কৈছো ওলা কি হ'ল কিনো কেইটা এই মানুহ এঘৰত পাতি চলাম বুলি মোৰ নামত 100 টকা এডভান্স লৈছে ওলা কোনদিনা অভাৱত ৰাখিছিলো মোহন কিয় বাৰে মোৰ সন্মান খা মই কমিশ্যন ললো কমিশ্যন লৈছ ঐ তই মোক খং চিনি পোৱা নাই মোৰ যদি খং উঠা নহয় মই তোক বিহু দেখুৱাই দিম চাওঁ কেদা ই কি কলে শুনিলে খং চাই মোৰ যদি খং উঠে নহয় কেকেটা মই কিয় মাৰিছ খংটো উঠাই লৈছো ৰ'ব ইয়াক ভালে ওলাই আহিবলৈ কওক নহলে নাই সি তাতে লুকাই নাই দেখোন গ'ল দেখোন কেকেটা ইয়াক মই আজি মোহনেও কমিশ্যন খায় সারা দুনিয়া দেখোন কমিশন রাজ হয়ে গেল তোর আমায় থানা যাওয়া উঠ আরে